নমস্কাৰ। আপুনি নিশ্চয় মন কৰিছে নৱজাত শিশুৱে জন্মৰ পৰা কিছুদিনলৈকে কান্দিলে চকু পানী নোলায়। এনেকুৱা কিয় হয় জানেনে? বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি ইয়াৰ যি কাৰণ পাইছে সেয়া এনেধৰণৰ। আমাৰ চকুৰ উপৰিভাগত অৰ্থাৎ চকুৰ পতাৰ তলতে বাদামৰ আকৃতিৰ এক গ্লেণ্ড থাকে। এই গ্লেণ্ডৰ পৰাই চকু পানী নিৰ্গত হয়। যেতিয়া মানুহে কান্দে চকুত থকা এই গ্লেণ্ডৰ দ্বাৰা চকুৱেদি চকু পানী বৈ আহে। কিন্তু এই চকু পানীৰ গ্লেণ্ড নৱজাত শিশুৰ ক্ষেত্ৰত আৰম্ভণিতে সম্পূৰ্ণৰূপে বিকশিত নহয়। বিকশিত হ'বলৈ প্ৰায় 2 সপ্তাহ সময় লাগে। কিছুমান নৱজাত শিশুৰ ক্ষেত্ৰত প্ৰায় 2 মাহ পৰ্যন্ত লাগে। যেতিয়া বিকশিত হয় তেতিয়াহে নৱজাত শিশুৱে কান্দিলে চকু পানী ওলায়। আৰম্ভণিতে যিহেতু এই চকু পানীৰ গ্লেণ্ড বিকশিত হৈ নাথাকে, সেইবাবে নৱজাত শিশুৱে কান্দিলে চকু পানী নোলায়।